আপোনালোকে হয়তো ভাবি আছে এই মুনিন শৰ্মা ব্লগ আজি হঠাৎ ক'ৰ পৰা আৱিৰ্ভাৱ হ'ল হয় বহুত দিন হ'ল মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই কাৰণ আপোনালোকে মোৰ ভিডিঅ'বিলাক নাচায় মই আপলোড কৰি বা কি কৰোঁ চ' সেইকাৰণে মানে মই ডিমটিভেট হৈ গৈছোঁ আৰু সেইকাৰণে মই ভিডিঅ' আপলোড কৰি একেবাৰে বন্ধ কৰি দিছোঁ মোৰ বেলেগ এটা চেনেল আছে মুনিন লাইফষ্টাইল সেইটো চেনেলত আজিকালি মই ভিডিঅ' দিয়া কৰিছোঁ কিন্তু মুনিন শৰ্মা ব্লগ যিটো চেনেল বৰ্তমান যিটো ভিডিঅ' আপোনালোকে চাই আছে মোৰ এইটো চেনেলত মুনিন শৰ্মা ব্লগ আজিকালি মই ভিডিঅ' আপলোড দিয়া কমে কৰি দিছোঁ মানে আপলোড নিদিওঁৱে কাৰণ ভিউছে নাহে ইমান কষ্ট কৰি আপোনালোকৰ বাবে ভিডিঅ' বনাওঁ কিন্তু আপোনালোকে মোৰ ভিডিঅ'বিলাক নাচায় চ' বহুত দিনৰ মূৰত মই ফাইনেলি এই ভিডিঅ'টো লৈ আহিলোঁ কাৰণ মই ভাবিলোঁ চাওঁ এটা ভিডিঅ' কাৰণ ৰেগুলাৰলি মই ভিডিঅ' সেইকেইদিন দিছিলোঁৱে কিন্তু মানে আপোনালোকৰ বেছি মই ছাপোৰ্ট নাপালোঁৱে চ' সেইকাৰণে ভিডিঅ' দিয়া মই কমেই কৰি দিছোঁ চ' ফাইনেলি গাইছে আজি মই আপোনালোকৰ বাবে এটা লৈ আহিছোঁ এটা ভিডিঅ' চ' হেল্ল' ফ্ৰেণ্ডছ মই মুনিন শৰ্মা আপোনালোকে চাই আছে মুনিন শৰ্মা ব্লগ চ' আজিৰ ব্লগটোত আপোনালোকক মই দেখুৱাম এটা ৰাজবংশী চেনেলৰ 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আৰু মই সেই 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা ইউটিউবাৰজনক মই লগ কৰিবলৈ গৈছিলোঁ মোৰ লগত মোৰ ফ্ৰেণ্ডো গৈছিলে চ' সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ ৰাজবংশী ভাষাত চ' মই ভাবিলোঁ সেই ভিডিঅ'টোক মই অসমীয়াত আপোনালোকক মই দেখুৱাম মানে মোৰ এইটো চেনেলত দেখুৱাওঁ চ' সেইকাৰণে সেই ভিডিঅ'টো এতিয়া মই আপোনালোকক দেখুৱাম মই সেই ল'ৰাজনক মই লগ কৰিব গৈছিলোঁ সেই ল'ৰাজনৰ নাম হ'ল টুটু ভাই কৌশিক তাৰ এটা ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটোত সি 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে চ' মই সেই উপলক্ষে তাক মই কংগ্ৰেচুলেশ্যন জনাব গৈছিলোঁ তাৰ ঘৰত চ' মই সেই ভিডিঅ'টো আজি আপোনালোকক মই এইটো ব্লগত দেখুৱাম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেবাৰে ভিডিঅ'টো চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈছে ভিডিঅ'টো গতিকে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' গাইজ ফাইনেলি আমি আহি থাকোঁতে লগ পালোঁ সেই ইউটিউবাৰজনক আৰু আপোনালোকে চাব পাৰিছে স্কুটি দি গৈ আছে আমি তেওঁৰ পিছে গৈ আছোঁ তেওঁৰ ঘৰলৈ আমি গৈ আছোঁ আৰু ফাইনেলি তেওঁৰ ঘৰলৈ গৈ কিনে আমি কথা পাতিম আৰু আপোনালোকে চাই আছে আৰু এইজন হৈছে সেই ইউটিউবাৰজন যাক আমি লগ কৰিব আহিছোঁ আৰু এইজনে হৈছে টটু ভাই কৌশিক এইজনৰে 100K কমপ্লিট হৈছে ছাবস্ক্ৰাইবাৰ এই ইউটিউবাৰজনে মানে ৰাজবংশী ভাষাত ব্লগ ভিডিঅ' বনায় তেওঁৰ ৱাইফ আছে তেওঁৰ ৱাইফৰ লগত ব্লগ ভিডিঅ' বনায় তেওঁ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিল কমেডি ভিডিঅ' দি ষ্টাৰ্ট কৰিছিল কিন্তু হঠাৎ তেওঁৰ মানে চেনেলটো বুষ্ট পালে বুষ্ট হৈ একদম 15 দিনত ৭৫,০০০ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল তেওঁ নিজে কৈছে আমাক চ' এইজনে হৈছে সেই ইউটিউবাৰ টটু ভাই কৌশিক আৰু মই বৰ্তমান ব্লগ যি বনাই আছোঁ ৰাজবংশী ভাষাতে বনাই আছোঁ চ' আপোনালোকে হয়তো বুজি নাপাব পাৰে বহুতে হয়তো বুজি নাপাব পাৰে চ' ৰাজবংশী ভাষাত মই ব্লগ বনাইছিলোঁ মোৰ যিটো চেনেল আছে মুনিন লাইফষ্টাইল সেইটো চেনেলত মোৰ ফুল ব্লগটো দিয়া আছে ৰাজবংশী ভাষাত চ' বহুতে ভাল লাগিছে আহি কেনে টটু ভাই কৌশিকক লগ কৰি বহুত ভাল লাগিছে চ' এইজন হৈছে সেই টটু ভাই কৌশিক আৰু মই আপোনালোকক অলপ কথা শুনাই দিছোঁ মানে এই ব্লগটোত যে আমি যি কথা পাতিছিলোঁ সেই অলপ কথা আপোনালোকক মই শুনাই দিছোঁ আৰু আপোনালোকে শুনক যদি বুজি পায় বাৰু ভাল লাগিব আকৌ মুনিন লাইফষ্টাইল চেনেলটা সাবস্ক্রাইব করবেন মুখ সাপোর্ট করেন সেম সাপোর্ট মেয়েকে দেখান ঠিক আছে তো আশা করো আগামী দিনে দাদা ঘরও একটু ভালো জায়গা যাক ভালো প্ল্যাটফর্ম পৌঁছুক আর কি তো সবাই মিলিয়ে একদম লাইক সাবস্ক্রাইব সব কিছু মারি দাও ঠিক আছে তো চ' গাইজ ইমান সময় আপোনালোকক মই আমাৰ কথোপকথনখিনি আপোনালোকক মই শুনালোঁ আৰু আশা কৰিছোঁ আপোনালোকে অলপ হ'লেও ভাল পাইছে ভিডিঅ'টো চাই চ' আপোনালোকক মই চিনাকি কৰাই দিলোঁ সেইগৰাকী হৈছে টটু ভাই কৌশিক যাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে ৰাজবংশী ব্লগাৰ মানে ৰাজবংশী ভাষাত ব্লগ বনায় সেই ইউটিউবাৰজনে চ' বহুত পপুলাৰ হৈছে সেই ইউটিউবাৰজন চ' আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে অলপ হ'লেও ভাল পাইছে চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত আবেলাকৈ লাইকে প্ৰেছ কৰি দিব আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই